2 3 Bora cola zinda. Hello friends, কি খবৰ আগৰ সকলো ঠিকে আছে আজি মই এটা ব্লগ এটা আপোনালোকলৈ বুলি আগবঢ়াইছো লগতে নিজলৈ বুলি জীৱনৰ একদম শেষৰ পৰ্যায়লৈকে আজিৰ চেহেৰাটো আজিৰ এই পৰিৱেশটো চাগে হয়তো নাপাওঁ আৰু আজি শেষৰ দিন মানে কি আজি আমাৰ এটা জীৱনৰ এটা অধ্যায় শেষ হ'ব গতিকে ভাবিলো স্মৃতি হিচাপে হওক বা আগলৈ চাম কিবা হ'ব বুঢ়া হ'লে চাম আমুকতে এনেকুৱা আছিলোঁ তো গতিকে সেইভাবে কলেজত আছোঁ আমি এতিয়া পৰীক্ষা দিবলৈ আহিছোঁ আজি লাষ্ট কলেজত বেছি ল'ৰা ছোৱালী নাই চবে অফলাইন দিয়া নাই অনলাইন দিছে প্ৰায় কিন্তু আমি কেইটামানে অফলাইন দিছোঁ গতিকে বলক ব্লগটো আৰম্ভ কৰোঁ লগতে মই আজি আমাৰ কলেজখনৰ এটা সৰু এটা দৃশ্য দেখাম আপোনালোকক গতিকে বলক নাই মই ইনে কৈ আছে কোন ফেয়াছা খাব নোৱাৰো এটা কি কৈছা চবৰে মোক এখন চাই থওঁ এজনী আমাৰ পুনি মেম এজনী কেতকী মেম আমি এক্সাম দি একদম পূৰা ৰেডি তাৰপিছত মানে শেষ হ'ল আৰু আজিৰ পৰা মানে আমাৰ কি ডিগ্ৰী জীৱন শেষ মোটামুটি হয় নাই আজিৰ পৰা নাহোঁ আৰু কলেজলৈ আহিম মানে পৰীক্ষা দিবলৈ নাপাওঁ পঢ়িবলৈ নাপাওঁ ডিগ্ৰী ফাৰ্ষ্ট টাইমৰ পাছত মানে হেৰি নহয় পঢ়ি যাওঁ দেই কেনেকুৱা লাগিছে আজি ভাল লাগিছে অলপ জোৰকৈ কোৱা কেনেকুৱা লাগিছে আজি বহুত দুখিত হৈছোঁ কাৰণ আমি 3 বছৰীয়া জীৱন আজি শেষ কৰিব লাগিব 3 বছৰীয়া জীৱনত বহুতো ভুল শুদ্ধ কিছুমান ভুল কৰিলোঁ আৰু আজি চব জৱনিকা পৰিব আজি কলেজৰ জীৱনৰ শেষ বৰপথাৰ মহাবিদ্যালয় আমাৰ এই পোচাকযোৰ আজিৰ পৰা পিন্ধিবলৈ নাপাওঁ আমি আৰু আজি বেয়া লাগিছে বহুত বেয়া লাগিছে উপায়টো নাই জীৱনৰ এটা অধ্যায় আজি শেষ হৈছে এজনী আমাৰ ডিপাৰ্টমেণ্টৰ চোকা ছোৱালীজনী আছিলে কোনোবা কেনেকুৱা লাগিছে কিবা এটা কোৱা দুখ লাগিছে আৰু কিবা এটা কোৱা আৰু কোনো অকল দুখ লাগিছে কিমানে কেনেকুৱা লাগিছে কি কেনেকুৱা লাগিছে আজি শেষ কলেজ আজি কলেজ একো নকওঁ যোৱা হ'ব দিয়া কেলৈ কোনোবা বেয়া লাগিছে মুঠতে আজিৰ পৰা কলেজ আহিব নাপাওঁ যে সেইকাৰণে বেয়া লাগিছে ইউনিফৰ্মটো আজি পাৰিব লাগিব কেনেকুৱা লাগিছে আজিৰ পৰা এইযোৰ পোচাকত কাকো দেখিবলৈ নাপাওঁ মই নিজেও পিন্ধিবলৈ নাপাওঁ কোনোবা ৰিমজি মেজৰ আমাৰ ইউটিউবাৰ হয় এজনী মস্ত ইউটিউবাৰ হয় বহুত ছাবস্ক্ৰাইবাৰ আছে কেনেকুৱা লাগিছে তোমাৰ আগত হেত নেপায় আৰু আৰু অকল বেয়া লাগিছে আজিৰ পৰা এনেকুৱা নহয় ছিংগাৰো হৈ গ'ল ছিংগাৰো হয় আকৌ ধুনীয়া গানো গায় ৰিমজিমে গান এটা গাই দিলে বেয়া হ'ব নিব নহয় গান এটা গাই দিলে ভাল হ'ব নিব এনেই গান এটা গাই দিলে ভাল হ'ব নিব শেষৰ দিন বুলি গান এটা গাই দিয়া আকৌ লগ পাম বুলি ভাবিছো শেষৰ দিন বুলি গান এটা গাই দিয়া এনেকৈ মনত দুখ কান্দি আছে এইফালে চেলফি চুচাওঁ আজি পৰীক্ষা কেনেকুৱা লাগিছে পলাইছ কেলে এমালে কেনেকুৱা লাগিছে একদম পুৰা বঢ়িয়া মোবাইল কোনে আনিলে মই লোৱাই নাই বঢ়িয়া এইকেইখন মোক চাগে আজিৰ পৰা নেদেখোঁ আৰু হয় নাই দেখিম মানে কিন্তু এইটো ইউনিফৰ্মটো নেদেখোঁ আজি পৰীক্ষা আহিছে কেনেকুৱা লাগিছে আৰু দেখাই আছোঁ এইটো ৰুমতে কোৱাৰেণ্টাইন হৈছিলে বহুত কৰোণা পেচেণ্ট আমিও কৰোণা পেচেণ্টৰ লিখা ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি পেলাই বহি আছোঁ মইতো বহুত দূৰত আছোঁ তাৰপৰা কৰোণা মোগা নালাগে পটককৈ
বাপৰে ধ্বংস দিলে এটা মোৰ চাৰিকটকীয়া ফাৰ্ষ্ট লৈ আহিলোঁ বাইদেউ চেহেৰাকেইখন মনত ৰাখি থওঁ আপোনালোক আগলৈ কেনেকুৱা হ'ব ঠিকানা মাৰ্কছখন অকণমান কৰি লিয়ক আজিৰ পৰা আমি প্ৰায় এখন কলেজৰ পৰা ওলাই যাম মোৰ লগত আছে আমাৰ প্লাবিতা মেম আমাৰ ইংলিছ ডিপাৰ্টমেণ্টত আমাৰ মন্দিৰ ছাৰ আছে পল্লৱী মেম আছে মেম আজি আমি ওলাই যাম কলেজৰ পৰা সম্পূৰ্ণকৈ আপোনালোকে কিবা ক'ব নি আমাক শিক্ষক হ'লে আজিৰ পৰা হয়তো আমি আপোনালোকৰ ষ্টুডেণ্ট হ'লেও মানে ইয়ালৈ আহিবলৈ নাপাওঁ ক্লাছ কৰিবলৈ নাপাওঁ আমাক পঢ়াবলৈ নাপায় বা মানে সম্পূৰ্ণভাৱে আমি ছেপাৰেট হৈ যাম আজিৰ পৰা লাষ্ট কিবা এটা কওক আচলতে শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ সম্বন্ধটো এনেকুৱা যে সি আজীৱন থাকে তথাপিতো তোমালোকলৈ আমি ভাবিছোঁ আজি তোমালোকক আগবঢ়াইহে দিছোঁ কিন্তু তোমালোকৰ লগত সম্বন্ধটো নাথাকিব বুলি ভবা নাই তোমালোক আমাৰ ষ্টুডেণ্ট আছিলা সেইটোৱে আচলতে আজীৱন আমাৰ কাৰণে সঁচা হৈ থাকিব আৰু তোমালোকৰ ভৱিষ্যতৰ জীৱন সুখৰ হওক সফলতা তোমালোকৰ হওক আৰু কি দিম তোমালোকলৈ শুভাশীষ থাকিম আৰু লগতে মৰম থাকিম সকলোলৈকে পল্লৱী মেমক আমি যেতিয়া ফাৰ্ষ্ট ছেমত প্ৰথম আহিছিলোঁ তো মেমে আমাক কৈছিলে যে কলেজখনে তোমালোকক কি দিছে নাচাবা তোমালোকে কলেজখনক কি দিছা সেইটো চাবা তুমি আজি লাষ্ট দিয়ে মই কৈছোঁ মেম আমি কলেজখনলৈ কি দিছোঁ আমি নাজানো কিবা এটাতো দি থৈ যাম আৰ্থিকভাৱে নোৱাৰোঁ আমি সামাজিকভাৱে নোৱাৰোঁ একো নোৱাৰোঁ কিন্তু মই ভাবোঁ আপোনালোকে আমাৰ পৰা এটাই বিচাৰে আমাৰ ৰিজাল্টটো গতিকে মেম আপুনি আজিৰ দিনটোত কিবা ক'ব মানে কি বুলি ক'ম তুমি সুধিছা মানে কি তোমালোক যাবাগে হয়নে মনতে ভাবিছা ষ্টুডেণ্ট হিচাপে যাবাগে সেই বাইদেউ কোৱাৰ নিচিনাকৈ তাৰমানে তোমালোক গৈছা বা আছিলা ষ্টুডেণ্ট সদায় থাকিবা হয়নে কিন্তু কি আমি যেনেকৈ এটা দিনৰ পিছত ৰাতিৰ পিছত আকৌ দিনৰ পিছত ৰাতি আমি তেনেকৈ চব উত্তৰণ কৰি আছোঁ ন গৈ আছোঁ তেনেকৈ তোমালোকো যোৱা তোমালোকৰ ভৱিষ্যতৰ মানে উজ্জ্বল কামনা কৰিছোঁ তোমালোকো সুনাগৰিক হোৱা হয়নে আৰু মই তোমালোকক সেই প্ৰথমতে কোৱাৰ নিচিনাকৈ কৈছোঁ কলেজখনক কি দি থৈ গৈছিলা তোমালোকৰ সেই ৰিজাল্টটোৱে আমাৰ কাৰণে প্ৰাপ্তি বুজি পাইছানে তোমালোকৰ ৰিজাল্টটোৱে আমাৰ কাৰণে প্ৰাপ্তি আৰু সেইটো পাইছোঁ বুলি মই ভাবোঁ আৰু আজীৱন তোমালোক আমাৰ ছাত্ৰ হৈয়ে থাকিবা য'তেই পাওঁ যেনেকৈয়ে পাওঁ মই কেতিয়াও নাভাবোঁ মানে তোমালোক যে সদায় কাৰণে গৈছা গতিকে সেইটোলৈ মনত নাৰাখিবা আৰু বিদায়ক্ষণত কোৱা কথাবিলাক মানে কি বুলি ক'ম আৰু দুখৰ হয় সদায় বেয়া লাগে হাঁহি থাকিবা বুজি পাইছা জীৱনটো উপভোগ কৰিবা যি ধৰণে বিচাৰিছা তেনেকৈ জীৱনটো সজাবা ন্যায়ত থাকিবা তেনেদৰে দেই তোমালোকৰ উত্তৰণ কাম চবলৈ থাকিল আৰু বিশেষ কিছুমান ছাত্ৰৰ প্ৰতিটো বেছিয়ে মনত থাকে তাৰ ভিতৰত তুমিও অন্যতম ধন্যবাদ মেম আকৌ আমি আহি থাকিম কেতিয়াবা লগ পাই থাকিম ঠিক আছে কিবা এটা ক'বা নি আজি লাষ্ট ডেট যে দাইল একেজিকে লৈ যাবি তহঁতি যাওঁতে বৌঠা কলেজ আমি এতিয়া আছোঁ টাউনত আছোঁ মানে পৰীক্ষা কিবা এইবিলাক বেগ এইবিলাক যিমানে যি নহওক খোৱা বোৱাটো মেইন সদায় গতিকে খাবলৈ আহিছোঁ খাই লওঁ গোটেইখিনিয়ে দেখাই আছোঁ ফাইনেলি খাই বৈ একদম ধুনীয়াকৈ ফূৰ্তি চুৰ্তি কৰি পাৰ্টি চাৰ্টি কৰিলোঁ গোটেইখিনিয়ে মিলি পেলাই তাৰপিছত এতিয়া ঘৰলৈ আহিলোঁ মানে আহি আছোঁ বাটত আছোঁ ৰাস্তাত আছোঁ আমি এতিয়া তো ভাবিলোঁ এইকেইটা ব্লগটো শেষ কৰোঁ শেষ কৰাৰ আগতে এটা কথা কওঁ যে মই আপোনালোকৰ মনোৰঞ্জনৰ কাৰণে বা কিবা তেনেকুৱা হিচাপত মই ভিডিঅ'টো দিয়া নাছিলোঁ বা দিয়া নাই কেতিয়াবা ভৱিষ্যতে মোৰ জীৱনৰ একেবাৰে শেষৰ পৰ্যায়ত বা কিবা কেতিয়াবা মন গ'লে কলেজৰ শেষৰ দিনটোনো আমি কেনেকৈ পাৰ কৰিছিলোঁ কি কৰিছিলোঁ মোৰ লগতনো কোন আছিলে কি কৰিছিলে আমি দেখিবলৈ কেনেকুৱা আছিলোঁ কিবা নাই এইবিলাক কথা সম্পূৰ্ণভাৱে আমি আগলৈ মানে স্মৃতি হিচাপে আমাৰ থাকি যাব তো আমি নিজে চাব পাৰিম লগতে ব্লগটোত যিমানখিনি মোৰ লগৰ ল'ৰা ছোৱালী গোটেইখিনিয়ে নিজৰ অতীতটো ঘূৰাই পাব বোধ কৰোঁ তেনেকৈ ভাবোঁ মই আগলৈ যদি চাই বোলে মানে এই ব্লগটো যদি আগলৈ চাই আজিৰ পৰা 20 বছৰ পিছত চালেও তেওঁলোকে হয়তো দেখি পেলাই অলপ হ'লেও ভাল পাব যে আমি এনেকুৱা আছিলোঁ তেনেকুৱা আছিলোঁ এনেকৈ ফূৰ্তি কৰিছিলোঁ তেনেকৈ ফূৰ্তি কৰিছিলোঁ তো গতিকে এইখিনিকে কৈ কলেজীয়া জীৱনৰ শেষৰ পৰ্যায়টোত মই
আজি ব্লগটো শেষ কৰিছোঁ। যদি ব্লগটো ভাল পালে চাই লাইক কৰি দিব, যদি বেয়া পালে তথাপিও লাইক কৰি দিব, আৰু যদি আপুনি বৰপথাৰ কলেজৰ হয় তেতিয়া ভিডিঅ'টো প্লিজ শ্বেয়াৰ এটা কৰি দিব। যদি আপুনি বৰপথাৰ কলেজৰ হয় তেতিয়া আপুনি ভিডিঅ'টো প্লিজ এবাৰ শ্বেয়াৰ কৰিব, আৰু বাই বাই। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি কৰি দিব, আৰু কেতিয়াবা ভিডিঅ' দি থাকোঁ।